মৰ্মাহিত হৈছোঁ। আমাৰ মাজৰ পৰা আমাৰ অসমৰ এক সম্পদ নাইকিয়া হৈ গ'ল। জুবিন গাৰ্গ, দ্বিতীয় জুবিন গাৰ্গ আৰু কেতিয়াও জন্ম নহয়। জুবিন গাৰ্গেই থাকিব। আমি তেওঁৰ বিয়োগত অত্যন্ত মৰ্মাহিত হৈছোঁ আৰু সেইকাৰণে বিজনী জুবিন অনুৰাগীসকলৰ উদ্যোগত আমি মমবাতি পদযাত্ৰা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি অনুষ্ঠিত কৰিছোঁ। আমি সকলোৱে জানো জুবিন গাৰ্গ বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিলে। সেইকাৰণে আমি বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই আমি আমাৰ এই মমবাতি পদযাত্ৰা আৰম্ভ কৰিছোঁ আৰু আজি ইয়াতে আহি BDSA প্লেগ্ৰাউণ্ডত আহি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাধ্যমেৰে আমাৰ এই কাৰ্যসূচীৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।